যিহেতু আমি আগতে 17 বছৰ BPF-ক জিকাইছোঁ, কিন্তু আমাৰ ইয়াত একো ৰাস্তা ঘাটৰ একো উন্নতি হোৱা নাই। গতিকে এইবাৰ আমি গোবিন্দ ছাৰক জিকাম বুলি উদ্দেশ্য লৈ আমি ইয়াত সমাবেত হৈছোঁ। গতিকে আমি এইবাৰ জিকামেই। ধন্যবাদ। তেওঁলোকৰ দুৰ্নীতিৰ সীমা চেৰাই গৈছে। এই আর জনসাধারণ একো সুবিধা পোৱা নাই। সেইকাৰণে এইবাৰ BTR চুক্তি হ'ল, BTR হ'ব। BTRত নতুন পৰিৱৰ্তন বিচাৰিছে ৰাইজে। এই নতুন পৰিৱৰ্তনৰ আশাত আমি আমাৰ গোবিন্দ বসুমতাৰীক UPPLৰ মানে কেণ্ডিডেট হিচাপে আমি বিচাৰোঁ। তেওঁলোকৰ জৰিয়তে যাতে আমাৰ এই BTADৰ ভিতৰত শান্তি সম্প্ৰীতি আৰু সকলো জনগোষ্ঠীৰ সা সুবিধা হয়, তাৰ কাৰণে আমাৰ আশা থাকে। তেওঁলোকক আমি অনুৰোধ কৰোঁ যে BPF-ৰ দিনত যেনেকৈ VC তেওঁলোকে চিলেক্টেড কৰিছিল, কিন্তু আমি এই নতুন UPL যিটো চৰকাৰ হ'ব, তেওঁলোকক আমি এই বস্তুটো সিলেকশ্যন নকৰি ইলেকশ্যনৰ যোগেদি মানে VC গঠন কৰিবৰ কাৰণে আমাৰ অনুৰোধ থাকে। এইখিনি সুবিধা হ'লে আমাৰ নিশ্চয় জনসাধাৰণৰ সুবিধা হ'ব। প্ৰত্যেক কমিউনিটিৰ মানুহে ইয়াত প্ৰতিনিধিত্ব কৰাৰ কাৰণে সুবিধা পাব। আৰু ইয়াত মাটি বাৰীৰ কথা আছে যে আমাৰ বৰ্তমান যিটো BTR হ'বলৈ গৈ আছে বা ইলেকশ্যন হ'বলৈ গৈ আছে, তাত UPPLে মানে জনসাধাৰণৰ সকলো কমিউনিটিৰ মাটি বাৰীৰ ক্ষেত্ৰত তেওঁলোকে পট্টাপট্টন দিয়াৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। তাত আমি নিশ্চয় সুখী হৈছোঁ। আৰু আমি গোবিন্দক বিশেষকৈ আমাৰ অঞ্চলৰ উদীয়মান ল'ৰাই বুলি কওঁ, মোৰ বয়সত ল'ৰাই হয়। গতিকে আমি এই ভৈৰৱকুণ্ড সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে তেওঁ থিয় দিছে, তেখেতক আমি জয়যুক্ত কৰাৰ কাৰণে আমি সকলো ৰাইজকে অনুৰোধ কৰিলোঁ।